নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ এছকেনেটক এছামলৈ। আৰু মই আজি আপোনালোকক পোনপ্ৰথমতে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। লগতে আজি এই ভিডিঅ'টি আপোনালোকক জনাম অসমীয়া মাহৰ বহাগৰ পৰা চ'তলৈ এবছৰ সম্পূৰ্ণ বছৰজোৰা আপোনাৰ ৰাশিফল কিদৰে পাৰ হ'ব, কি কৰিলে ভাল হ'ব, কি কৰিব লাগিব, কি কৰিলে বেয়া হ'ব, তেনেহ'লে সকলোবোৰ জনাই আনিছোঁ এই ভিডিঅ'টিত। এই ভিডিঅ'টি আপোনালোকক জনাম বৃষ ৰাশি জাতক জাতিকাসকলৰ বছৰটো কিদৰে পাৰ হ'ব। আহক আৰম্ভ কৰোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে পোনপ্ৰথমতে আপোনালোকক জনাইছোঁ প্ৰেমৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। আপোনাৰ প্ৰেমিকাই এই বছৰটো শুভ ফল লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত দুই এটি অশান্তি আহিব পাৰে, সৰু সুৰা অশান্তি আহিব যদিও আপোনাৰ তাৰ বাবে বিশেষ চিন্তিত হ'ব লগাৰ প্ৰয়োজন নাই। লগতে বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। বিবাহৰ যোগ আছে এই বছৰটিত বৃষ ৰাশি জাতক জাতিকাসকলৰ। মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। শিল্পীসকলৰ বাবে শুভ ফল লাভ কৰিব। শিল্পী, অভিনেতা এইসকলৰ বাবে এই বছৰটি শুভ ফল লাভ কৰিব পাৰিব। যি পৰিকল্পনা লয় সেই পৰিকল্পনা অনুসৰি কামৰ যোগ আছে। দুই এটা সৰু সুৰা সিদ্ধান্তৰ বাবে পৰিকল্পনাসমূহ মাজতে স্থবিৰ হৈ পৰিব পাৰে। গতিকে আপুনি তাতে যদি আপুনি এৰি নিদি পুনৰ লাগি থাকে তেনেহ'লে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰিব। ভ্ৰমণৰ যোগ আছে। সুস্বাস্থ্যৰ অধিকাৰী হ'ব। এই বছৰতে আপোনালোকৰ বিশেষ ৰোগ নহ'ব, গতিকে তাৰ কাৰণে কিছু সতৰ্ক হৈ থাকিব। আপোনালোকে সুস্বাস্থ্য লাভ কৰিব পাৰিব। লগতে ধৰ্মীয় অনুষ্ঠানৰ ভ্ৰমণৰ যোগ আছে। আপুনি দূৰত যদি কোনো ধৰ্মীয় অনুষ্ঠান ভ্ৰমণত যাম বুলি ভাবিছে তেনেহ'লে আপুনি এই বছৰটি তাৰ বাবে শুভ ফল লাভ কৰিব। নিজৰ যিকোনো সিদ্ধান্ত নল'ব। যিকোনো সিদ্ধান্ত ল'লে আপোনাৰ এই বছৰটিত সেই সিদ্ধান্তসমূহ ভুল বুলি পৰিণত হ'ব পাৰে। গতিকে আপুনি যিকোনো সিদ্ধান্ত এই বছৰটোত হঠাৎ লৈ নেপেলাব। আপুনি এই বছৰটোত খঙৰ প্ৰতি কিছু মধ্যম যদিও আপুনি দুই এটা কথা সৰু সুৰা কথাত হঠাৎ খং উঠিব পাৰে। গতিকে কিছু সাৱধান হৈ থকাৰ প্ৰয়োজন আছে। গতিকে আপুনি যিকোনো সময়ত যেতিয়া যাকে তাকে খং নকৰিব। ব্যৱসায় বাণিজ্য কৰা ব্যক্তিসকলে শুভ ফল লাভ কৰিব পাৰিব। দৈনন্দিন কাম কাজ কৰা ব্যক্তিসকলৰ বিষয়ে জনাইছোঁ। দৈনন্দিন যিসকল ব্যক্তিয়ে কাম কাজ কৰি থাকে বা দৈনিক যি কাম কাজ কৰি থাকে সেই ক্ষেত্ৰত কিছু সৰু সুৰা দুই এটা ভুল হ'ব পাৰে। গতিকে আপুনি কিছু সতৰ্ক হৈ কাম কৰিব যাতে অযথা সময় আপোনাৰ ব্যয় নহয়। নহ'লে যদি আপুনি দৈনন্দিন কাম কাজত সঠিক ৰূপে ৰূপায়ণ নকৰে দুই এটি আপোনাৰ অযথা ভুল হ'ব পাৰে। চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। আপোনালোকৰ চৰকাৰী চাকৰিয়াল যদি আছে তেনেহ'লে আপোনালোকৰ পদোন্নতি হোৱাৰ যোগ আছে। যান বাহন ক্ৰয়ৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব। যান বাহনত কিছু আপুনি হতাশাত ভুগিব পাৰে। হয়তো আপোনাৰ সঠিক সিদ্ধান্ত নল'ব পাৰে বা আপুনি যিটো যান বাহন ক্ৰয় কৰিব তাৰ ক্ষেত্ৰত কিছু আপুনি মাজতে চিন্তিত হৈ পৰিব পাৰে। শত্ৰুৰ ক্ষেত্ৰত আপোনাৰ বছৰৰ শেষ ফাললৈকে কিছু চিন্তিত হ'ব পাৰে যদিও আপোনাৰ প্ৰথমৰ পৰা মাজ ভাগলৈকে বছৰটি কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। পিতৃ মাতৃৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব যদিও বছৰৰ মাজ ভাগত দুই এটি সৰু সুৰা সমস্যাও হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত যোগ আছে যদিও কোনো বিবাদ থকা মাটি বাৰীৰ ক্ষেত্ৰত আপুনি ওচৰত নোযোৱাই ভাল। তেনে বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত আপোনাৰ কিছু কঠিন হ'ব। লগতে উন্নতি হোৱাৰ যোগ আছে। আৰ্থিক আপুনি সফল হ'ব। আয় ব্যয় আপোনাৰ ঠিকে থাকিব। আয় অনুযায়ী আপোনাৰ ব্যয় হ'ব। আপুনি সেই অনুসৰি আপুনি সঞ্চয় কৰিব পাৰিব। প্ৰেমত শুভ ফল লাভ কৰিব পাৰিব। শান্তি হৈ থাকিব। আপোনাৰ জীৱনটোত আপোনাৰ এই বছৰটো প্ৰায় শান্তিয়ে থাকিব। আৱেগিক হৈ পৰিব। আপুনি বছৰটো মাজ ভাগ আৰু শেষ ভাগত কেতিয়াবা আপুনি বছৰৰ প্ৰথম ভাগতো আৱেগিক হৈ পৰিব। গতিকে আৱেগিক হৈ নপৰিব। আপুনি আৱেগিক হৈ পৰিলে যিকোনো আপুনি ভুল সিদ্ধান্ত লৈ ল'ব পাৰে। আপোনাৰ বিদ্যাৰ্থীসকলৰ বিষয়ে জনাবলৈ লৈছোঁ। বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি শুভ ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আত্মবিশ্বাস বৃদ্ধি হোৱাৰ কাৰণে বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। কেৰিয়াৰ এই বছৰটি বৃষ ৰাশি জাতক জাতিকাসকলৰ শুভ ফল লাভ কৰাৰ যোগ দেখা গৈছে। লগতে আপোনালোকৰ শুভ ৰঙৰ বিষয়ে জনাইছোঁ। আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা। লগতে আপোনালোকৰ শুভ দিশ হৈছে পূব আৰু পশ্চিম। শুভ বাৰ হৈছে আপোনাৰ বুধবাৰ। শুভ সংখ্যা হৈছে আপোনালোকৰ 4, 17 আৰু 27। তেনেহ'লে পলম নকৰিব। মোৰ এই ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু দুই এজন বন্ধু আপোনালোকক জনাই দিব। আপুনি ইয়াত মোৰ সকলো ধৰণৰ ভিডিঅ' পাব। তেনেহ'লে চাই থাকিব এছকেনেটক এছাম।